নমস্কাৰ বন্ধুসকল, মই প্ৰীতম। আজি আপোনালোকৰ মাজলৈ আকৌ এখন গাড়ী লৈ আহিছোঁ। এইখন হ'ল ছুইফ্ট VXI 2020 চনৰ গাড়ী। আহক গাড়ীখন আপোনালোকে এবাৰ দেখাই লৈছোঁ। আহক গাড়ীখন ভালদৰে দেখাই দিছোঁ। চাব পাৰে, চিলভাৰ ৰঙত গাড়ীখন বহুত ধুনীয়া হৈ আছে। নগাঁও নাম্বাৰ হয়, ফাৰ্ষ্ট অনাৰ গাড়ী 2020 চনৰ। টায়াৰ কণ্ডিশ্যন ক'ব গ'লে একদম টায়াৰ বহুত ধুনীয়া হৈ আছে। বাকী গাড়ী চাব পাৰে, বহুত ধুনীয়া হৈ আছে। চাব পাৰে, যিহেতু গাড়ীখনৰ চিলভাৰ ৰং, গাড়ীখন দেখাতো বহুত ধুনীয়া লাগে। চিলভাৰ ৰঙত এনেও গাড়ীবোৰ ধুনীয়াই লাগে। আহক গাড়ীখন আপোনাক ভিতৰত এবাৰ দেখাই দিছোঁ। চাব পাৰে, পূৰা চিল আছে গাড়ী। ভিতৰতো বহুত ধুনীয়া হৈ আছে, চিট কভাৰ লাগিয়ে আছে। বাকী আপুনি গাড়ীখন আপোনালোকৰ 43,000 ৰানিং হ'ল। ইয়াত আপোনালোকে AC, পাৱাৰ উইণ্ডো, পাৱাৰ ষ্টিং আৰু মিউজিক চিষ্টেম লগতে লাগি আছে কোম্পানী ভিত্তিত। বাকী ইঞ্জিনটো এবাৰ দেখাই দিছোঁ। চাব পাৰে, এপ্ৰন পূৰা চিল হৈ আছে। গাড়ীখনটো দেখালোৱে আপোনালোকক। এতিয়া দামৰ ক্ষেত্ৰত আহোঁ। গাড়ীখনৰ দাম 2020 চনৰ হিচাপত 5,25,000 টকা কৈছোঁ। আৰু যদি কোনোবাই ৰিফাইনেন্স কৰাই দিব পৰা যাব। যদি আপোনালোকৰ গাড়ীখন ভাল লাগিছে, তেতিয়া আহিব, গাড়ীখন চাই কৰি ল'ব। কণ্টেক্ট নাম্বাৰ স্ক্ৰীণত মই দি দিম। আৰু কোনোবাই যদি বুকিং কৰোঁ ভাবে, তেতিয়াও কৰিব পাৰিব। চাই ল'বহি পাৰে, গাড়ীখন বহুত ধুনীয়া আছে। মোৰ মতেতো গাড়ীখন বহুত ধুনীয়া হৈ আছে। বাকী আপোনালোক আহিব, গাড়ীখন চাই কৰি ল'ব। এনেধৰণৰ ছেকেণ্ড হেণ্ড ভাল গাড়ীৰ আপডেট পাই থাকিব হ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ' এটা লাইক এটা কৰিব। We'll grow in number, fueled by them to see the horizon, turn us to thousands. And we'll grow in number, fueled by them to see the